হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এয়া ৰাতিপুৱা আৰম্ভ কৰিছোঁ। মই গা পা ধুই মেলি আজৰি। তাৰপিছত কি কৰোঁ গোটেই দিনটো আপোনালোকক দেখাই থাকিম, ঘৰতে থাকিম যিহেতু। মই মাহঁতৰ ঘৰৰ পৰা কালি আহিলোঁ। কালি আহি আৰু ভিডিঅ' কৰা নহ'লে, আজি নেক্সট ডে'। আজি এটা নতুনকৈ ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকলৈ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু মৰম দিব। যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক, দিনটো দেখাই গৈ থাকিম। আপোনালোকক কৈছিলোঁৱেই যে চাহ খাই পেলাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া দেউতাই দিলে ভাত, যিহেতু মা ঘৰত নাই। আপোনালোকে গম পায়, আগৰ এটা ভ্লগত মই কৈছিলোঁ ভাতত কি আছে আপোনালোকে দেখিলে। তাৰপিছত আহি গ'লোঁ ৰুমলৈ। ৰুমৰটো একেবাৰে অৱস্থা নাই কালিৰ পৰা, কিন্তু কালিৰ পৰা চিজিল কৰিবলৈ হোৱা নাছিলে। আজি গোটেইখিনি ভালকৈ চিজিল কৰিম বুলি মই ৰাখিছিলোঁ আৰু এয়া চিজিল কৰাত লাগি গ'লোঁ। আলনাৰ অৱস্থা আপোনালোকে চাগে দেখি ভাবিছে এনেকৈ ৰাখিছেনে, কিন্তু মই থাকিলে এনেকৈ নাৰাখোঁ। তেওঁ একদিন চিজিল কৰিবলৈ মন যোৱা নাই বোলে। মই সুধিছিলোঁ তেওঁক যে ইমান চিজিলকৈ ৰাখিছা আৰু ইমান কাপোৰ উলিয়াই ৰাখিছা যে, কৈছে আৰু উলিয়াই পেলাই পিন্ধিছোঁ, কিন্তু মোৰ চিজিল কৰিবলৈ একদম এলাহ লাগিলে, সেইকাৰণে কৰা নাই। তুমি আহিছা যিহেতু কৰি লোৱা, এনেকৈ কৈছে। তো একো নাই আৰু গোটেইখিনি চিজিল কৰি পেলাইছোঁ। আৰু বাহিৰত যে বহুত বেছিয়ে কাপোৰ ওলাই আছে। আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ যদি আগতে চাইছে আপোনালোকে গমেই পায় যে মই বাহিৰত কাপোৰ ওলাই থাকিলে খুব বেছি বেয়া পাওঁ, আৰু সেইটোৱে হৈ গৈছে। কিয় জানেনে? তেওঁ এইকেইদিন ইটো সিটো কাপোৰ উলিয়াই মেলি বেছি কৰি থৈ দিছে বাহিৰত, আৰু ময়ো মা ঘৰলৈ লৈ যোৱা কাপোৰখিনি আছেই। তাৰ বাদে ধুই মেলি থৈ বিচনাতে জাপি থৈ যোৱা কাপোৰখিনি আছিলেই সুমুৱাবলৈ, আৰু এইবিলাক গোটেইখিনি সুমুৱাই লৈছোঁ। মানে কৈছোঁ নহয়, ইমান বেছি কাপোৰ ওলাই আছে বাহিৰত, মানে মোৰ দেখিয়ে কিবা অশান্তি লাগিছে। আপোনালোকে জানেই মই কাপোৰ ওলাই থাকিলে খুব বেছি বেয়া পাওঁ। ৰুমটো অচিজিল হৈ থাকিলে কিবা মনটো বহুত বেছি ভাল যেন লাগি নাথাকে, নহয়নে? আপুনি ড্ৰেছিঙৰ বস্তু ধূলি পৰি গোটেই অৱস্থা নাই। আৰু এনেও এইবিলাক বস্তু যদি অকণমান চাফা কৰি নথওঁ, অলপ দিনতে বহুত বেছি ধূলি জমা হৈ যায়। তাৰপাছত গোটেইখিনি চাফা কৰি ল'লোঁ, আৰু আপোনালোকে দেখিছেই ড্ৰেছিংখনৰ যে একেবাৰে অৱস্থা নাই। মানে মই সজাই থোৱা বস্তুবিলাকৰ কথা কোৱা নাই, কিহৰ কাৰণে নাজানো ইমান বেছি ধূলিবিলাক জমা হৈ আছে নহয়। ইমান বেছি লেতেৰা লাগিছে দেখিবলৈ, গোটেইখনেই মোহাৰিব লগা হৈছে বহুত বেছি ধুনীয়াকৈ আৰু বহুত কষ্টৰে। মানে আপোনালোকে দেখিছেনে বাৰু, তাত যে কিবা বগাকৈ ওলমি আছে ড্ৰেছিংখনত, সেই তেতিয়া কিবা লাইট লগাই দিছে তেওঁ ফটো মাৰিবৰ কাৰণে। আপোনালোকে চাগে মোৰ ইনষ্টাগ্ৰামৰ ফটোবিলাকত দেখিছে, মোৰ ফটোবিলাক যে কেতিয়াবা নীলা হৈ থাকে। মোৰ প্ৰায়বিলাক ফটোৱে নীলা হৈ থাকে ন, সেই নীলা মানে তেওঁ তেনেকৈ লাইট লগাই দিছে। আৰু এয়া তেওঁ বাৰীৰ পৰা আহি পেলাই মোৰ লগত অকণমান কথা পাতি আছিলে, আৰু মই সুধি আছোঁ কিবা কিবি। এইকেইদিন ভালকৈ কথা পাতিবলৈও হোৱা নাই তেওঁৰ লগত। তেওঁ হাঁহি কৈ আছে। তেওঁ ভিডিঅ'ত ওলাবলৈ বহুত বেছি লাজ কৰে। এইজনী হৈছে আমাৰ পেহীৰ মাজুজনী ছোৱালী। আপোনালোকে মোৰ আগৰ মিনি ব্লগত দেখিছিলে, সেইজনী হৈছে তাই সৰু। এইজনী মাজু, তাইৰ নাম পিকু। তাই আহিছে আমাৰ ঘৰত থকাকৈ। তাই আৰু মই গৈছোঁ এয়া আমাৰ বাৰীলৈ। বাৰী আমাৰ ঘৰৰ পাছফালে নহয়, মানে আমাৰ ঘৰৰ কাষেদি এনেকৈ যাব লাগে, অকণমান যাব লাগে আৰু বাৰীলৈ। ভাবিলোঁ আজি আপোনালোকক আমাৰ বাৰীখনলৈ লৈ যাওঁ, আমিনো কি খেতি কৰিছোঁ আপোনালোককো অকণমান শ্বেয়াৰ কৰোঁ। আচলতে এয়া সৰিয়হ কৰি থোৱা আছিলে আমাৰ বাৰীতে। সৰিয়হ তুলিবৰ হৈ গ'ল অলৰেডি। তো ঘৰত মানুহ নাই, গতিকে তাই আৰু মই আহিলোঁ অকণমান তোলোঁ বুলি। এইখনেই হৈছে আমাৰ বাৰী। ইয়াত দেখিছেনে টেঙামৰা কি ধুনীয়াকৈ লাগি আছে। কেতিয়াবা ইয়াৰ পৰা নি জেলি বনাই বাৰু মায়ে। আৰু এইফালে যিমানখিনি দেখিছে এইবিলাক চব বেঙেনা পুলি কৰিছে, আৰু বৰ ধুনীয়া হৈছে। এইখিনি সৰিয়হ, এইখিনি মৰি গৈছেগৈ। আৰু ইফালে যে দেখিছে গ্ৰীণ হাউচটো, তাতে জলকীয়া, বেঙেনা কিবা কিবি আৰু বিলাহী এনেকুৱাবিলাক খেতি কৰিছে বহুত বেছি। আৰু মই ইফালে যোৱা নাই, ধনিয়াও তাতে আছে। মই আপোনালোকক পিছত কেতিয়াবা ভালকৈ দেখাম আৰু কি আছে। তাৰপৰা এইফালে এইখিনি গোটেই সৰিয়হে কৰিছে বাৰু দেই। যিমান পাৰে আমাৰ সৰিয়হৰ খেতিটো অলপ বেছিকৈয়ে কৰে। আৰু বেকগ্ৰাউণ্ডত যি চাউণ্ড আহি আছে আপোনালোকে প্লিজ ইগন'ৰ কৰিব, যিহেতু আমাৰ ঘৰৰ কাষতে ৱাটাৰ ছাপ্লাই কাম চলি আছে, গতিকে সেইবিলাক চাউণ্ড আহি থকাটোতো স্বাভাৱিক। আৰু এইফালে এইখিনি হৈছে বন্ধাকবি বৰ ধুনীয়া হৈছে বাৰু। কাষত থকাখিনি যি সৰু পুলি সেইখিনি হৈছে ওলকবি। বন্ধাকবি বাৰু ধুনীয়াই হৈছে, বাকী নাজানো আৰু কেতিয়া খাব পৰা হয়গৈ। এইফালে এয়া ৰঙালাও পুলি, আৰু এইফালে এয়া আলু আগতো আছে, পাছত আপোনালোকক দেখাম ভালকেনে। আৰু এইখিনি লাই পাত নতুনকৈ সিঁচা, আৰু ইফালে মটৰ মাহ আৰু কিবা কিবি কৰিছিলে, ভালকৈ নহ'লে বাৰু। এইফালে আলুখিনি ভাল হৈছে। আপোনালোকক অকণমান দেখাইছোঁ আৰু যি পাৰিছোঁ আমাৰ বাৰীখন। এনেকৈ আমাৰ চব খেতি অকণ কৰে, যাতে ঘৰৰ পাচলি খাই থাকিব পাৰোঁ। আৰু এয়া উভতি আহিছোঁ আৰু বাৰীৰ পৰা। আৰু এয়া দেখিছেনে মাজতে যে গোটৰ কিবা গছপুলি ৰুবলৈ দিছিলে, এটা পুলি মায়ে ৰুইছিলে, এটা মই ৰুইছিলোঁ। আৰু দুইজনীৰে পুলি কিন্তু দুইটা জিৰিলে দেই, সেইকাৰণে ভাল লাগিছে মনটো। আপোনালোকে চাই থাকক, বাৰীখন আপোনালোকক দেখাই থাকিম। সৰিয়হ তুলি মেলি বাৰীৰ পৰা এতিয়া ঘৰ পালোহি। আচলতে বহুতখিনিয়ে আছে তুলিবলৈ, আমি গোটেইখিনি তোলা হোৱা নহ'লে, আৰু কিছুমান অলপ তোলা হ'ল।
মানে যিখিনি বেছিকৈ শুকাই থকা দেখিছিলে সেইখিনিয়ে তুলিলোঁ। তাৰপিছত বাকী যদি মন যায় এভেইলেবল হ'লে অকণমান যাম, যদি মন নাযায় কাইলৈ যাম আৰু। মানে এইবিলাক কাম কৰিবলৈ এলাহ লাগে ন, ভাগৰ লাগে, অকণমান কৰিলোঁ আৰু। হ'লেও আগতে এইটো কৰি পোৱা নাই, এতিয়া ফাৰ্ষ্ট টাইম। হ'লেও এইবিলাক কিছুমান এক্সপিৰিয়েঞ্চ গোটাই ৰাখিব লাগে মানুহে ন, কেতিয়াবাতো সহায় হ'ব। সেইকাৰণেই চব কামেই শিকিব লাগে মানুহে, সেইকাৰণেই গ'লোঁ আজি অকণমান। আহিলোঁ এয়া দুইজনী আমি খালোঁ চাহ, আৰু আপোনালোকক দেখাই থাকিম, চাই থাকক। চাহ খাই বাচন ধুই মেলি আমি ওলালোঁ এফালে যাবলৈ, মানে বহুত বেছি দূৰলৈ নহয় আৰু, আমাৰ ঘৰৰ পৰা একদম ওচৰতে খুৰী এজনী ঘৰলৈ, আৰু সিহঁতৰ বোৱাৰীজনী হৈছে আমাৰ পিকুৰ লগৰে মানে দেই। সিহঁত আমাৰ ঘৰলৈ মানে পৰহি আহিছিলে আৰু তেতিয়া আমাক মাতি থৈ গৈছিলে, তাই আজি যাওঁ বুলি ক'লে আৰু আমি দুইজনী আজি গ'লোঁ। বাকী আপোনালোকক দেখুওৱা নহ'লে আৰু আমি উভতি আহি ঘৰো পালোঁহি। আপোনালোকক এটা বস্তু দেখাই দিওঁ, এই ফটোখিনি আপোনালোকে আগতে ক'ত দেখিছিলে বাৰু কমেণ্ট কৰিবচোন দেই। আৰু এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ সজাই পেলালে। আগতে আচলতে সেই চামচেটৰ ওপৰত থৈ দিয়া আছিলে, আৰু এতিয়া ধুনীয়াকৈ এনেকৈ মই ঘৰত নাথাকোঁতে সজাই পেলালে। তাৰপৰা দুইজনীয়ে ভাতো খাই ল'লোঁ। ভাতত এয়া দেখিছেই নহয় আৰু ফেচবিন আলুগুটি ভাজি আৰু অকণ গাখীৰ খালোঁ দুইজনীয়ে। গাঁৱলৈ গ'লোঁ, আপোনালোকক দেখুৱাইছোঁ ওচৰতে বাৰু। তাৰপিছত আহি পাইছোঁ আলহীৰ লগত কথা বতৰা পাতিলোঁ, চাহ তাহ দিলোঁ। তাৰপাছত দুইজনী শুলোঁ, দুই এটা কাম আছিলে কৰি। তাৰপিছত উঠি ভাত খালোঁ, খাই কৰি আকৌ যাওঁ বাৰীলৈ। অথনি যে সৰিয়হ তুলিবলৈ গৈছিলোঁ, গতিকে গোটেইখিনি নহ'লে, আৰু সেইখিনি চপাব অলৰেডি হৈ গৈছে, এতিয়া দেৰিয়ে হৈ গৈছে। গতিকে আজি বাৰু দুইজনী আৰু অকণমান তোলোঁগৈ। মাহঁত যিহেতু নাই ঘৰত, তুলিব লাগিব। কৈছোঁ আপোনালোকক চব কামৰে অলপ এক্সপিৰিয়েঞ্চ মানুহক লাগে জীৱনত, কেতিয়াবা নহয় কেতিয়াবা হ'লেও কামত দিব। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ, যিহেতু এতিয়া বাৰীলৈ যাম। আহি পোৱালে সন্ধিয়াই হ'ব, এতিয়া আবেলি 3টা বাজি গ'লেই। আহি পাই আৰু কিবা চোতাল সৰা এনেকুৱা কিছুমান কাম থাকিব, সেইখিনি কৰিব লাগিব। গতিকে আহি আৰু ভিডিঅ' মই যে কৰিব পাৰিম ইমান আশা নাই, আৰু মই পাহৰি থাকোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ সকলো ভালে থাকক, বাই।